চাকৰিৰ ক্ষেত্ৰত সকলো জিলাৰ প্ৰাৰ্থীক সমানে গুৰুত্ব দিবলৈ অইলক আহ্বান জনাইছে আলফাই। এক বিবৃতি যোগে আলফা স্বাধীনে অসমৰ সকলো জিলাৰ যোগ্য প্ৰাৰ্থীক প্ৰাধান্য দিবলৈ অইল ইণ্ডিয়া লিমিটেডক আহ্বান জনাইছে। উল্লেখ্য যে অলপতে মুকলি কৰা অইলৰ কিছু পদত নিযুক্তিৰ বাবে অইলে অসমৰ কেইখনমান জিলা আৰু অৰুণাচলৰ চাংলাং জিলাৰ প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছিল। তেনেধৰণৰ বৈষম্য পৰিহাৰ কৰিবলৈ প্ৰতিষ্ঠানটোক আহ্বান জনাই বিদ্ৰোহী সংগঠনটোৱে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সংখ্যালঘু সম্প্ৰদায়ৰ 150 জনকৈ বুদ্ধিজীৱী তথা জ্যেষ্ঠ নাগৰিকৰ সৈতে আলোচনাত মিলিত হয়। আলোচনা এম্পাৱাৰিং দ্য ৰিলিজিয়াছ মাইনৰিটিজ শীৰ্ষক আলোচনাৰ শেষত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি কয় যে অসমীয়া মুছলিম সমাজৰ প্ৰতিনিধিক লৈ 8টাকৈ গোট গঠন কৰা হ'ব, যিয়ে অসমৰ থলুৱা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ বাবে ৰূপৰেখা তৈয়াৰ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জনায় যে আলোচনাত উপস্থিত সকলোৱে একেমুখে স্বীকাৰ কৰিছে যে অসমৰ সৰ্বাংগীন উন্নতিৰ বাবে তথা দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ এখন হ'বলৈ হ'লে জনসংখ্যা নিয়ন্ত্ৰণ অনিবাৰ্য। ভাৰতীয় মহাকাশ সংস্থা চমুকৈ ISROয়ে ল'ব ওলাইছে এক প্ৰশংসনীয় পদক্ষেপ। ISROয়ে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে সমগ্ৰ দেশতে ছেটেলাইট টিভি ক্লাছৰুম স্থাপনত সহায় কৰিব। শেহতীয়াকৈ সংসদৰ শিক্ষা বিষয়ক কমিটিৰ আগত এই বিষয়ে প্ৰয়োজনীয় তথ্য প্ৰদান কৰিছে ISROয়ে। ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ বাবেও এই বিষয়ে তথ্য প্ৰেৰণ কৰিছে ভাৰতীয় মহাকাশ সংস্থাই। COVID-19ৰ ফলত শিক্ষালাভৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা বৈষম্য দূৰ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে বুলি জনায় ISROয়ে। মহাকাশলৈ যোৱা দ্বিতীয়গৰাকী ভাৰতীয় মূলৰ মহিলা মহাকাশচাৰী হোৱাৰ কৃতিত্ব অৰ্জন কৰিবলৈ ওলাইছে শিৰিষা বান্দলাই। ভাৰ্জিন গেলেক্টিকৰ স্বত্বাধিকাৰী তথা বিলিয়নাৰ ৰিচাৰ্ড ব্ৰেনছনৰ সৈতে মহাকাশলৈ যাত্ৰা কৰিব শিৰিষাই। অন্ধ্ৰপ্ৰদেশত জন্ম লাভ কৰা তথা আমেৰিকাৰ হাউষ্টন টেক্সাছত ডাঙৰ দীঘল হোৱা শিৰিষাই 11 জুলাইত 5জনীয়া দলটোৰ সৈতে মহাকাশলৈ গতি কৰিব। উল্লেখ্য যে মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মূলৰ মহিলা মহাকাশচাৰী হ'ল কল্পনা চাওলা। সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত হ'ব 19 জুলাইৰ পৰা। লোকসভাৰ সচিবে জনায় যে 17 সংখ্যক লোকসভাৰ ষষ্ঠ অধিৱেশন আৰম্ভ হ'ব 19 জুলাই সোমবাৰৰ পৰা আৰু সামৰণি পৰিব 13 আগষ্ট শুক্ৰবাৰে। COVID-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সংসদত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জনায় সচিবগৰাকীয়ে। উল্লেখ্য যে যোৱা বৰ্ষৰ শীতকালীন অধিৱেশন COVID-19ৰ বাবে বাতিল কৰিব লগা হৈছিল। BCCIয়ে মুকলি কৰিছে 2021-22 বৰ্ষৰ ঘৰুৱা ক্ৰিকেটৰ সূচী। এই বৰ্ষটোত বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেট সংস্থাটোৱে সৰ্বমুঠ 2127খন মেচ অনুষ্ঠিত কৰিব। যোৱা বৰ্ষৰ COVID-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰিবলগীয়া হোৱা ৰঞ্জী ট্ৰফী এইবাৰ 2021 চনৰ 16 নৱেম্বৰৰ পৰা 2022 চনৰ 19 ফেব্ৰুৱাৰীলৈকে চলিব। 2021 চনৰ 21 ছেপ্টেম্বৰত মহিলাৰ এদিনীয়া লীগৰ যোগেদি ঘৰুৱা ক্ৰিকেটৰ নতুন বৰ্ষটো আৰম্ভ কৰিব সংস্থাটোৱে। দ্য আছাম জাৰ্নেলৰ সৈতে সংযুক্ত হওক। সাইন আপ আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ৱেবছাইট www.theassamjournal.com-ত। লগতে ফ'ল' কৰক ফেচবুক আৰু ইনষ্টাগ্ৰামত আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল দ্য আছাম জাৰ্নেল।